ইমান গৰম এনেকুৱা গৰম হ'লে কি হ'ব বাৰু হয় আইও আম গছ জুপি তলত ঠাণ্ডা পাম বুলি আহিলোঁ ইয়াত ছাঁ আছে যদি অকণো ঠাণ্ডা নহয় দেই কৈছোঁ কি ইমান হাঁহি কি হাঁহি আছা হয় ইও এইজনী গৰমে উঠা নাই হপাই দেই হয় মোৰ ভাগৰ বৰফ এটা খুব খাঁহা লাগিছে কিন্তু বৰফ লাটোকে নাহে নহয় আগতে কয় এনেকুৱা বতৰ পাতিলে সঁচাকৈ বৰফ লাটোতে মোলে আহে আৰু খট কৰি পিনি এবাৰ আকৌ বৰফ লাটোকে ওলোৱাহে নাই আৰু এইটো কলা দাগটো মোৰ সেই গৰম দিনলৈ বহে আৰু এই চানবান হৈছে আকৌ চানবান নহ'লে তথাপি সেই ৰ'দ পৰিছে যেতিয়া হ'বই আৰু মোক হ'লে দেখা নাই ৰ'দ নাই পোৱা যদিও দেউতাক মতে আপুনি কঁকালটো ভঙাই নল'বা আৰু কৈছোঁ কি এই পুতুকে মাতি পঠিয়াই পুতুৱে পাৰি দিবহে মোৰ কিন্তু খুব খাঁ লাগিছে আম চকলি আপুনি গৰমত বৰফ লাগে নেকি গৰমত বৰফ খা গৰমত বেট ঠাণ্ডা কৰক বাতি আইচক্ৰীম পাব লাঠি লগা আইচক্ৰীম পাব ঢেৰ পাব বৰফ লৈ যাকে আজি দেখোন কাষ্টমাৰ এটাও বিচাৰি পোৱা নাই হয় আনদিনা দেখোন ইমান বৰফ বিক্ৰী হয় এইখন গাঁৱত দেখোন আজি কাষ্টমাৰ এটাও নাই সেইকাৰণে আকৌ এইখন গাঁৱলৈ আহিবলৈ টান পাওঁ বৰফ চৰফ নিকিনে ইমানখিনি মানুহ আছে সেইখিনিৰ ভিতৰত এটাই কিনিব দুটাই কিনিব তেনেকৈ বৰফ নহয়তো তাৰপিছত আকৌ হেৰি বেলেগৰ লগ পালে ক'ব বোলে আমাৰ গাঁৱলৈ এটা বৰফ বিকিবলৈ নাযাওঁৱেই সেইকাৰণে আহিছোঁ আকৌ এতিয়া আকৌ মানুহবোৰে বৰফে নিকিনে বৰফ লৈ যাকে কাষ্টমাৰ এটা আহিছে বাৰীতে ল'ব চাগে বৰফ মোৰ পিনে হেৰি মোক কৈ পিনে আহিছে পিছে এইটোক চিনিও পোৱা নাই নহয় হেৰি চুলিখিনি দীঘল পেণ্টটো লৰাই পিন্ধা মতা নামেকি ধৰিব পৰা নাই কি বুলি মাতিম জানো এইটোক এতিয়া দাদা হেৰি বৰফ ল'ব নেকি বৰফ অলপ কথাবোৰ চাই চিতি কবি মোক কোনপিনে মই মতা দেখিলি মই মাইকী মানুহ দেখাই তই নকা পিতেক তোৰ হেৰি তোক ইখন গাঁও নহয় জানো তোক ক'ৰবাত দেখিছোঁ মই আগতে মই এইখন গাঁৱৰো নহয় মই বহুত দূৰৰ গাঁও এখন হয় মই সেই চিটিকা বুলি গাঁও এখন আছে হৈ পিনে সেই মই সেই তাৰে কি কয় ঘটিৰামৰ পুতেক মোৰ নাম সেই বাতিৰাম পিছে আপুনি সেই কি কয় দাদা নহয় বাইদেউ আপুনি সেই কি বৰফ ল'ব খায় আইচক্ৰীম ল'ব নে বাতি আইচক্ৰীম ল'ব নে লাঠি লগা ষ্টিক বৰফ ল'ব নে কি ল'ব খায় আপুনি মোক সেই বাতি আইচক্ৰীম 3টামান দে সেই লেবিন সোনকালে যাওঁগে লওক তেতিয়াহ'লে আজিকালি মানুহবোৰক একেবাৰে ধৰিবই নোৱাৰো মতা নে মাইকী এজনীক এতিয়া মাছৰে খালোহেঁতেন মাইকী মানুহৰ পৰা ভাল বাচিলো আকৌ দেই বেছি আগলৈ গাঁওখনত যাব নোৱাৰি গাঁওখনৰ সেই আগলৈ গোটেই ৰ'দ দেখিছোঁ ইয়াতে ৰখি থাকোঁ গছৰ ছাঁতে ইয়াৰ পৰা চিঞৰি থাকোঁ আৰু মানুহবোৰ আহিলে আহিব নাহিলে যামগৈ আজি বিক্ৰীটো ইমান নহ'লে আজি ঠিকছে লছ খাইছোঁ আৰু বৰফ লাগে নি বৰফ লাগে যদি ওলাই আহক গৰমত বৰফত গৰম আহক এইটো দেখোন বৰফ না ইয়াৰ পৰাই বৰফ খাওঁতে ইমান গৰম উঠিছে নহয় মোৰ আজি কি খাওঁ কি নাখাওঁ লাগি আছেও হেৰি কি কয় আমাৰ ফুচকি বাই নাহিলে নহয় তাৰ পৰাই পইচা ল'লোহেঁতেন বৰফ এটা দে তোকনো কি বৰফ লাগিব ঢেৰ বৰফ আছে বাতি আইচক্ৰীম আছে কি কয় খোলা আইচক্ৰীম আছে ঢেৰ আছে কি বৰফ লাগিব তোক ক বাতি আইচক্ৰীম নালাগে এই লাঠি লগা বৰফটো দেখিতে ভাল লাগে খাই পিনি হেৰি কি কয় ৰঙা ৰঙটোত 10 টকা বগা ৰঙটোত 15 টকা কোনটো লাগিব ক কি কৈছে আকৌ কওকচোন কি কয় সেই ৰঙাটোত 10 টকা বগাটোত 15 টকা নেকি মোৰ ওচৰত সেই 2 টকা এটাহে আছে এই 2 টকা দিলে মানে হয় এই 2 টকাতে দিয়ক ৰঙা বৰফটো এইটো 8 মৰ্টন নহয় এইটো আগৰ পৰা মই 10 টকাতে বিকি আহিছোঁ যদি সেই 10 টকা দিয়া লওঁ নহ'লে সি যা সেই মোৰ আৰু বেলেগ কাষ্টমাৰো আহিব তই এনেই টাইম পাছ কৰি থাক মোৰ আপাৰ তই ক'লে হ'ব নেকি এইটো মই আগৰ পৰাই 2 টকা দি পিনি খাওঁ তই মোক সৰুলে দেখি পিনি ভয় খুৱাই চোৱা নাই মই আকৌ ভয় খোৱা মানুহ নহয় আকৌ এইটো ফেচু একদম চকু কাটি দিম আকৌ ইমান অভদ্ৰকে কথা কৈছে যে ভাটুকি বুলি কয় ভাটুকি বাৰু এখন গাঁও নহয় বেলেগ গাঁৱৰ মোৰ বা থাকে ইয়াত তই এতিয়া মোৰ হেৰি কি কয় সময় নষ্ট কৰি নাথাকিবি যাগে যা মই বেলেগলৈ বেলেগ কাষ্টমাৰ বিচাৰি যাওঁ তই যাগে যা ইয়াৰ পৰা তোক সেই 2 টকা কি কয় 2 টকাত আইচক্ৰীম দিব নাই দেই মই তোক
ফুচি কিবা মাতি আনোগে ৰ এই ফুচি কিবা খাব চাগে কিবা আম গছ জুপি তলত বহি পিনি খাম খাম কৰি থকা শুনিছিলোঁ চিনুবাইও পাতি আছিলে মাতি আনোগে ৰ সেই মই তাৰ পইচাই খাম মই বৰফুল আনিযাবগে ৰ মই পইচা লৈ আনিছোঁ এইবোৰ বৰ অভদ্ৰ ল'ৰা দেই কাক কেনেকে কথা ক'ব লাগে একোৱে নাজানেও ইমান কেনেকে কথা কৈছে চা তই মই কি ঐ সোনকালে আহিবি আমাৰ বেছি ৰখিব ন মই বেলেগতো এইবোৰ বিজনেছ তোমাৰ আকৌ বেলেগতো কৰিবগে লাগিব নহয় আকৌ তহঁত এখন গাঁৱতে ৰখি এটা দুটা কাষ্টমাৰক মই বিকি থাকিলে মোৰ বিজনেছটো লাভ নহয় মোৰ এইটো আকৌ কি হ'ল ইমান দাঁতকেইটা উলিয়াই উলিয়াই হাঁহি আছে যে একো নাই হোৱা হেৰি বৰফ এটা আহিছে এই বৰ বৰফ খা লাগিছে ঐ ফুচি কিবা বহি কিনি দিবি ইমান খা লাগিছে সোনকালে সেই মই ৰঙাটোত 10 টকা বগাটোত 15 টকা বুলি ক'লে মই 2 টকা দিম কোৱাৰ কাৰণে নিদিলে আৰু কি কয় ৰখি আছে সোনকালে যাবগে বৈ তাক মাতি কিমান লাগে তালে সেই পলিথিনতে ভৰাই লৈ আনিবা বৈ সোনকালে বৈ তই ফুচি কিবলে আমাৰ মনলৈ পলিথিনতে ভৰাই লৈ আনিম এপিনে ৰাইজ ঢেৰ গোট খালে দেখোন ভালে হ'ব দে বৰফ ল'বলৈ আহিছে নেকি এই বৰফ লৈ যাবলৈ ঢেৰ বিভিন্ন ধৰণৰ বৰফ পাব দেখিলি মই মানুহ ঢেৰ গোটাই দিলোঁ দে মোক এটা ফ্ৰীকে দিবি তই অথনি সেই 2 টকাত বিচৰাটো নহয় জানো ইমান অভদ্ৰকে যে কথা কৈছিলি এই তোক ফ্ৰী তই কাষ্টমাৰ 2 টকা গোটাই দিছ কিবা সেই বোলে আৰু তোক ফ্ৰীকে বৰফ এটা দিম নি আৰু নিদো দেই সোনকালে দিয়কচোন কি বৰফ আছে অথনিৰ পৰা আমি পাতিয়ে আছোঁ বোলো বৰফ এটা গাঁৱলৈ ইমান দিন অহা নাই এতিয়া পালোঁ ইমান খাখা লাগিছে দিম কেইটামান সৰহকৈ দিয়ক এই বাতি আইচক্ৰীম দিব তাৰপিছত আৰু কি আছে দিয়কচোন দিয়ক মোক হ'লে বাতি আইচক্ৰীম দিব দে বেলেগ নিদিব হ'লে তোক আকৌ মই অথনি সেই ৰঙা বৰফটো খুজিছিলোঁ সেইটো 2টা দিবি হ'ব মুঠতে আপোনালোকে গোটেইখিনি পইচাটো দি দিলে হ'ব মই আপোনালোকক যি লাগে তাকে দিব পাৰিম আৰু এই বৰফ যেনিবা বেলেগ নহয় সোনকালে দে বৰফ ইমান খাখা লাগিছে অথনি পাতিয়ে আছোঁ আমি বৰফ খাখা লাগিছে বুলি তো আমাৰ গাঁও পিনে নহয় গাঁও পিনে সদায় আহিবি আমি কিনিম নহয় বাইদেউ এই কাষ্টমাৰ কম হ'লে বেয়া লাগিব আহিবলৈ এইখন গাঁৱত ইমান কাষ্টমাৰ নাহে মানে সেইকাৰণে ইমান নাহোঁ মানে আৰু চাব লাগিব কাইলৈ মানে আকৌ আহি চাম হ'ব ইমান লেকচাৰ মাৰি থাকিব নালাগে সোনকালে দে